মই আছোঁ বৰ্তমান এতিয়া নাগালেণ্ডৰ ভিতৰত। নাগালেণ্ড আজি আপোনালোকক লৈ যাম মই নাগালেণ্ডৰ তিৰু পাহাৰলৈ। তিৰু পাহাৰত যিবিলাক কয়লা খান্দি থাকে ন, কয়লা খনি আছে, তালৈ লৈ যাম। যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি যিহেতু ফাৰ্ষ্ট আহিছোঁ, ফাৰ্ষ্ট ইয়াতে ষ্টাৰ্টিং, পাহাৰটো ষ্টাৰ্টিং হৈছে। মই এইফালে যাবলৈ যথেষ্ট ভাবি বন দেখিছেনে, ৰাস্তাটো বেয়া দেখিছে এইফালে। ৰাস্তাটো কিমান দূৰ যাব লাগিব এইফালে? প্ৰায় 20 কিলোমিটাৰমান যাব লাগিব। 20 কিলোমিটাৰমান যাব লাগিব। 20 কিলোমিটাৰ গৈ মই পাই যাম ন? পাই যাব। ধন্যবাদ। তো গাইছ, এইটো এই ৰাস্তা হয়। ৰাস্তাটো যথেষ্ট ওখ হয়। এইবিলাক সকলো মাটি। বৈ লওকচোন, গৈ থাকোঁ, কি দেখি পাওঁ আগলৈ। এইটোতো বৰষুণ দিলেতো উঠিবলৈ বহুত প্ৰব্লেম হৈ যাব ৰাস্তাটো। এইফালে পাহাৰ, দুইফালে পাহাৰ আৰু ধূলি, ধূলি দেই, বহুত ধূলি। এইবিলাক দেখিছে বাঁহবিলাক, এই বাঁহবিলাক দেখিছে, এই বাঁহবিলাক কাক বাঁহ নেকি? কাক বাঁহ। এইবিলাক গাজ খাই বহুত ভাল লাগে, খৰিচা খাই ভাল লাগে। আৰু যিহেতু মই আজি ফাৰ্ষ্ট আহিছোঁ এই ৰাস্তাটোত, ভয়ো লাগে। অকলে অহা ৰাস্তা নহয় বুলি কৈছিলে মোক দাদা এজনে, কিন্তু তথাপিও মই অকলে আহিছোঁ। যাওঁচোন বাৰু, কি হয় চাওঁ। এই ৰাস্তাটো চাওক, ৰাস্তা চাওক না, কেনেকুৱা ৰাস্তা। কি বনাইছে আপোনালোকে? কুকুৰা। এই জুই জ্বলাইছে আৰু এই কুকুৰা পুৰিছে ন? কুকুৰা দুইটা খাই দিম। দুইটা পুৰিব মানে আজি খানা হ'ব? অঁ, আজি বোলে খানা হ'ব বুলি কৈছে ইয়াতে। ইয়াত কি বনাইছে ইয়াত? আপোনালোকে ইয়াত ৰাস্তা বনাইছে নেকি? ৰাস্তা বনাইছে। কিন্তু আপোনালোকৰ কেনেকুৱা খবৰ খাতি ভালে আছেনে? খবৰ খাতি ভাল হ'লে ৰাস্তা ভাল নাই। ৰাস্তা ভাল নাই, এইটো কাৰণে পাব্লিক বিলাক ৰাস্তা বনাবলৈ আহিছে। ৰাস্তা বনাব লাগে ন? পাব্লিকে, আপোনালোকে পাব্লিক হয়। এওঁলোক হৈছে ডিপাৰ্টমেণ্ট বনোৱা নাই, নাকা চৰকাৰে বনোৱা নাই। এইটোৰ পৰা পাব্লিক বিলাক আহিছে ৰাস্তা বনাব। পাব্লিক বিলাক মানে কথাটো হৈছে যে এই নগা চৰকাৰে বোলে বনোৱা নাই, সেইকাৰণে এওঁলোক পাব্লিক হয়। যিহেতু আমি যেনেকৈ গাঁৱৰ মানুহ তেনেকুৱা নহয় জানো? পাব্লিকে নিজে এইবিলাক ইয়াত ৰাস্তা বনাইছে। এইবিলাক চব ৰাস্তা তেওঁলোকে নিজে। হয় কথাটো, ৰাস্তাটো বহুত বেয়া, হয়নে নহয়? ৰাস্তাত আপোনালোকেতো দেখিলে, মই সেই প্ৰথম ষ্টাৰ্ট কৰি আহোঁতে দেখিছে কেনেকুৱা মুখুৰা বোকা। আৰু মোৰ বাইকখন চাই লওক অৱস্থাটো, কি অৱস্থা, ৰঙা মাটি, অৱস্থা নাই দেখিছেনে? এয়া, আৰু সেইকাৰণে তেওঁলোকে নিজে বনাইছে। আৰু আগলৈ যাম, আপোনালোকক দেখুৱাম। তো এতিয়া পানী অলপ খাই লওঁ, দিছে যেতিয়া পানী অলপ খাই লওঁ। তেওঁলোকে দিছে, আহিছোঁ, বহুত মৰম কৰিছে দেই। আহিছোঁ, কথা ধুনীয়াকৈ পাতিছে, ভবা নাছিলোঁ তেনেকৈ দেই, তেনেকুৱা এটা কৰিব বুলি। আৰু এইজনেতো পূৰা হাঁহি আছে পূৰা। পানী অলপ খাই লওঁ আৰু এতিয়া মই গৈ থাকোঁ, নহ'লে মানে মোৰ দেৰি হ'বতো। ৰাস্তাটো দেখিছে কেনেকুৱা, পানী অলপ। থেংক ইউ। এতিয়া গৈ থাকোঁ, বাই বাই। তো গাইছ, এতিয়া ব'লক, আৰু মই আগত দেখুৱাই আছোঁ। এতিয়া অলপ ৰাস্তাত যি পাইছোঁ আপোনালোকক দেখুৱাই গৈছোঁ। তো গাইছ, এতিয়া ৰাস্তাত আহি থাকোঁতে দাদা কেইজনমান লগ পালোঁ। কেনেকুৱা, ভালে আছে? ভালে আছে। আৰু দাদা কেইজনে আজি ক'ত যাব, চিকাৰ কৰিব নেকি? এতিয়া চিকাৰ যাম। চিকাৰ যাব? এইটো বন্দুক? এই কি চিকাৰ কৰিব আজি? আজি জংঘল বিলি মাৰিব। জংঘল বিলি? মানে কি কয়, যিটো আমাৰ যেনেকৈ হেপা বুলি কওঁ, তেনেকুৱা কুকুৰা যিটো খায় ন, তেনেকুৱা ধৰণৰ সেইবিলাক মানে কিবা যি পায় আৰু তেওঁলোকে চিকাৰ কৰিব। আৰু এইটো বন্দুক লৈ আহিছে। আৰু এতিয়া ৰাতি হ'বগৈ ন? আপোনালোকে ৰাতি কৰিব? টৰ্চ লৈ আহিছে মানে? টৰ্চ চব আছে ন? আপোনাৰ নাম কি আছে? মোৰ নাম আপং আছে। আপং আছে। দাদাৰ নামটো? আংমং। ৰাস্তাতে আহিলোঁ, আৰু তেওঁলোকে যেনেকৈ হ'লেও লগ পালে কথা বতৰা পাতে। মই আপোনালোকে দেখিছিলেই যে মই গৈ থাকোঁতে আৰু এঠাইত দেখিছিলে, খুব ধুনীয়াকৈ মাত বোল কৰিছিলে তেনেকুৱা। ঠিক আছে তেনেহ'লে মই গৈ থাকোঁ, থেংক ইউ। তো গাইছ, আহি পাই গ'লোঁ। ৰাস্তাটো মানে এনেকুৱা ধূলি দেখিছে, মোৰ অৱস্থা এতিয়া মই অলপ জোকাৰি দিলোঁ বাৰু। এইবোৰ দেখি নাই, জোতা চেণ্ডেলৰ অৱস্থা চাই লওক, কি অৱস্থা বগা হৈ আছে। বগা। মই হেলমেট পিন্ধিছোঁ কাৰণে মাথাটো পূৰা ঠিক হৈ আছে পূৰা। আৰু আহি পাই মানে আহোঁতে ৰাস্তাত যেনেকুৱা দেখিছিলোঁ মানে
ৰাস্তাটো মানে ইমান বেয়া আৰু আহি যে এনেকুৱা এটা লোকেশ্যন পামহি বুলি ভবা নাই মানে এইফালে চাওক কি ধুনীয়া এইখন হৈছে কয়লা খনি এইটো তিৰু ন আৰু মোক যে ইয়ালৈ মানে প্লেচটো দেখুৱালে ইয়াৰ নাম এনেকৈ আমি নগাঁও বুলি কওঁ ঘৰত মন্দিৰটো আপোনালোকে জানে আগৰ ভিডিঅ'টো গম পাইছে ইয়ে হয় আৰু ইয়াতে কয়লা খানি আছে ন এই কয়লা খানি আছে ইয়াত বৰ্তমান জেচিবি ন জেচিবি চলাই আছে আগফালে যে দেখিছে এখন গাড়ী হয় ডাম্পাৰ হয় এই ডাম্পাৰত যেতিয়া কয়লা তুলি থৈছে চাওক এইবোৰ কয়লা তুলি থৈছে এই কয়লাবিলাক এতিয়া যিহেতু নিব অলপ পিছত আৰু এইফালে সকলোখিনি ষ্টক কৰি ৰাখিছে এইবিলাক মানে ডাম্পাৰত আৰু এইফালে চাই লওক খুব ধুনীয়া এটা পৰিৱেশ মানে কি ক'ম আৰু এনেকুৱা ঠাইত মানে আহিলেহে অনুভৱ কৰিব পৰা হ'ব যে ইয়াৰ অনুভৱটো মানে কেনেকুৱা পৰিৱেশটো কেনেকুৱা আপোনালোকেতো কয়লা কেনেকৈ সৃষ্টি হয়তো সকলোৱে জানেই আৰু সেইবিলাকতো নকওঁ বাৰু কিন্তু কয়লা খনাটোহে আজি আপোনালোকক দেখুৱাম আৰু নগা এইটো কি আছিলে ইয়াত এইটো কয়লা পানী ইয়াত জমা হয় মানে কয়লা পানীখিনি জমা হয় ইয়াত চবে এই মাংস পানী হৈ বৰষুণ দিলে মানে কয়লাটো খনাই হয় নাই তাত মানে পানী জমা হৈ যায় ইয়ালৈ চাপ্লাই দি দিছে অঁ কয়লা খান্দিলে পানীটো যিটো ওলাই নাই ইয়ালৈ চাপ্লাই দি দিয়ে মানে ইয়ালৈ চাপ্লাই দি দিয়ে চাই লওক ডাঙৰ আৰু এইবিলাক ফকলেণ্ড লাগি আছে দাম পাব মানে বিৰাট ডেঞ্জাৰাছ জেগা ন বিৰাট ডেঞ্জাৰ দেখিছেনে মানে সেই তলৰ পৰা ওপৰলৈ আহিবলৈ আৰু এইবিলাক কেনেকৈ ওপৰলৈ উঠিব লগা হৈছে চাই লওক বহুত আপ আছে আৰু মইতো আহোঁতে ৰাস্তাটো যিটো হৈছে মই এয়া মেইন জেগা নাপামহি বুলি ভাবিছিলোঁ কিন্তু পালোহি ভগৱানৰ কৃপাত আৰু কিন্তু সোনকালে যাব লাগিব ঘৰলৈ মানে হ'লে বিৰাট বহুত কষ্ট দেই তো এতিয়া গাই আছোঁ এতিয়া মেইন মাইন্সটো দেখুৱাবলৈ গৈ আছোঁ আৰু আপোনালোকক প্ৰথম সেই ষ্টাৰ্টিংটো দেখুৱালোঁ আৰু এইফালে চাই লওক ডাম্পাৰ জেচিবি কেনেকৈ তুলি আছে বেলেগ জেগাত ঠাই লৈ আহিলোঁ কিন্তু দেই সকলোফালে পাহাৰ তাই ইয়াতে কয়লাটো খান্দি আছে মানে এইবোৰ চব হিল নেকি বাৰু হিল ন আৰু মাইন্সটো এইটো ন ইয়াৰ তলত কি ডাম্পাৰ আছে নেকি এইটো হৈছে মেইন মাইন ইয়াৰ ভিতৰত কয়লা ওলাই আছে নেকি ইয়াতো ওলাইছে আপোনাৰ তাতো ওলাইছে যে পানীখিনি শুকালে পূৰা কয়লা অলপমান এই পানীখিনি অলপ জুম কৰি দিছোঁ দেই আপোনালোকক বহুত দ হয় ইয়াত খান্দি থকাটো নহয় জানো ইয়াত খান্দি আছে যে অঁ এই পানী থকাডোখৰ ভিতৰতে আছে তলত আছে বহুত তলত আছে অঁ আৰু এইফালে ইয়াত তলত ইয়াত বৰ্তমান ইয়াত কয়লা তাতে ওলাই আছে তাত তললৈ যাম তললৈ দেখুৱাম কিন্তু এবাৰ দেখাইছোঁ চাই লওক এই মই ওপৰত আছোঁ বৰ্তমান এইফালে চাই লওক এইফালে আপোনালোকক মানে আজি একদম ধুনীয়া প্লেচ এটা দেখুৱাই দিছোঁ আৰু এইবিলাক মানে সকলোৱে দেখি নাপায় ময়ো দেখি পোৱা নাছিলোঁ আগতে সেইবুলি ভাবিলোঁ আৰু আহিছোঁ আপোনালোক আৰু কিমান এইখন চাওক তলৰ পৰা উঠোঁতে কেনেকুৱা হেৰি হৈছে চাই লওক মানে মাইন্সটো তলত আছেতো তলৰ পৰা দাম পাই ওপৰলৈ উঠাই নিছে মানে এইবিলাক মানে বহুত ডেঞ্জাৰ জেগা বুলি ক'বলৈ বহুত ডেঞ্জাৰ মানে দুৰ্ঘটনা হোৱা চান্স বহুত থাকে তেনেকুৱা আৰু এতিয়া তললৈ যাম তলত গৈ দেখুৱাম তো এইবিলাক দেখিছেনে পাহাৰ অলপ ভিউটো দেখুৱাই দিছোঁ অঁ দাদা কয়লাটো আচলতে ইয়াত আপোনালোকে কেনেকৈ গম পায় যে ইয়াত খান্দিলে যে ইয়াত পোৱা যায় বুলি এতিয়া মাটি কাটিছোঁ না আমি মাটি কাটি গেছ লাইন পাই গৈছোঁ নাই গেছ লাইন খেতি কয়লাটো পাওঁ গেছ লাইন গেছ মানে কি তলত গেছটো থাকে নেকি এইবোৰ গেছ লাইনবোৰ অঁ এইবিলাক এই ক'লাবিলাক অঁ আপোনালোকৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ ৰ'ব এইবিলাক বোলে গেছ লাইন বুলি কৈছে এইবিলাক অনুসন্ধানতে মানে কয়লাটো ওলাই যায় ৰ'ব আপোনালোকক যে দেখুৱালোঁ গেছ লাইনটো যিটো নেকি শিলৰ নিচিনা যে সেইটো অনুসন্ধান কৰি যায় নেকি সেইটো অনুসন্ধান কৰি সেইটো অনুসন্ধান কৰি খান্দি যায় মাটিৰ পৰা এনে ধৰি লওক এইবিলাকতো এতিয়া ধৰি লওক মাটি হয় ন সেয়াৰ পৰা খান্দি আজি ইমানটো তললৈ আহিছে নহয় নাই অঁ তাৰ পৰা তললৈ খান্দি আহিছে আৰু ইয়াত মানে কি হ'ল এইবিলাক যে কয়লা বুজে ফকলেণ্ডে যে খান্দি মানে কি হ'ল কোৱালিটিটো থাকে নহয় আছে কোৱালিটি ইয়াত কোৱালিটি কেনেকুৱা থাকে কোৱালিটি তোমাৰ সেই কোৱালিটি আলু কয়লা আছে আলু কয়লা চিপছ কয়লা অঁ বোল্ডাৰ বাটাম মানে কোনটো কোৱালিটি মানে কোনটো মানে কয়লা আটাইতকৈ ভাল এইবিলাক ছুপাৰ এইটো তোমাৰ হাইটো আকৌ চিপছটো ন ইয়াত আছে নেকি চিপছটো অঁ ডিপুত আছে ন অঁ ইয়াৰ পৰা খান্দি নি য'ত ৰাখেগৈ তাত মানে তাত ষ্টক কৰে ন
অঁ ডিব্ৰু ক'ত আছে এই আমাৰ কেম্পৰ ওপৰতে আছে অঁ গাড়ীত লোকেটো আছে আৰু তলতো আছে অঁ ঠিকে মানে এই খননবিলাক যে হৈ আছে অঁ অঁ এই খননবিলাক এনেকুৱা ধৰণে আমাৰ হৈ আছে কিমান তলত যাব লাগিব মানে কোনো ইয়াত নিৰ্দিষ্ট সঠিক হেৰি নাই মানে মানে এইটো বস্তু আমি ৰখোৱালৈকে মানে আমি মেচিনাৰী হিচাপে আমি লাইনটো কেপচাৰ কৰিছে নাই এইবোৰ খান্দি খান্দি গৈ থাকিব লাইন যিমানে তললৈ যাব সিমানে আমি দবাই তললৈ গৈ থাকিব মেইন লাইন আমি গেছ লাইন আলু চালু কিবা কিবি অঁ সকলোখিনি পাই যায় মানে সেইবিলাক আমি অঁ অঁ মেইন লাইন নোপোৱালৈকে আমি খান্দি গৈ থাকিম আমাৰ মেচিন আছে অঁ মেইন লাইন নোপোৱালৈকে খালি গৈ থাকে মানে পানী এতিয়া সৰু লাইন খান্দি গ'লে আমি মেইন লাইনটো পামগৈ চব তললৈ পায়গৈ ন এইটো এতিয়া বহুত দূৰ আছে হয় এইটো ইয়াৰ তলতো মানে কয়লা আছে ইয়াত অলপ কয়লা আছে কয়লা আছে ন অঁ ইয়াত পানীটো বহুত খালী হৈ আছে ইয়াতো বহুত পানী আছে সেইটো পানীটোতো শুকুৱাই আছে নে এই মেচিনটোৱেদি শুকুৱাই আছে একেবাৰে শুকুৱাই দিম এইটো আমি মেচিনেদি অঁ তাৰপিছত বা খান্দিব তাৰপিছত আপোনাৰ ৱাও এতিয়া এইটো আহি যাব নহয় আপুনি ভাবিব নোৱাৰিব যে অঁ এই পানীখিনি কলৈ গ'ল কেনেকুৱা এটা পৰিস্থিতিত মানে কেনেকুৱা এটা হৈ যাব ৰূপ লৈ ল'ব মানে আপুনি তেতিয়াহে গম পাব আমি তলত মাছ কৰি থাকোঁ অঁ কয়লা কাটিব আমি 150 ফুট তলত 150 ফুট তলত মানে মাটিৰ পৰা মাটিৰ পৰা একদম এইটো হাই লেভেল হয় এই হাই লেভেলৰ পৰা মানে 150 ফুট তলত তাৰ পৰা 150 ফুট কিমান দূৰ হয়তো 200ও হৈ যাব 200 হৈ যাব পাৰে আৰু কয়লা যিমানে গৈ থাকে সিমানে মাটি মাটিত পেলাই গৈ থাকিম অঁ গেছ ডাউন দি গৈ থাকিম অঁ। তললৈ আমি সিমান আৰু এই কি কয় ডাম্পাৰ চাম্পাৰ চব তললৈ গৈ থাকে চব তলৰ পৰা চব গাড়ী মেচিন এনেকৈ ন অঁ এইটো যেতিয়া নেকি এইটো মানে যেতিয়া খান্দিব যেতিয়া পানী শুকাব কিমান দিনৰ মূৰত এতিয়া শুকাব এতিয়া খৰালি দিন আহিছে যিহেতু যদি চলি থাকে আমি প্ৰায় 10-12 দিন ধৰি 10-12 দিনত 10-12 দিনৰ পিছত মানে ইয়াত তলত যিমান কয়লা দেখি পোৱা যাব মানে খান্দি গৈ থাকিলে ন অঁ তো এতিয়া গৈ আছোঁ কয়লা যোন কি মেইন য'ৰ পৰা ওলাই আছে য'ৰ পৰা খান্দি আছে এইখন ফকলেনে তালৈ যাম এইবিলাক দেখিছে জীৱনত প্ৰথম দেখিছোঁ মাটিৰ তলত এইবিলাক কি হয় এইবিলাক কয়লা আছে ন এয়া এই লাইনটো কেনেকৈ গৈছে এনেকৈ তলে গৈছে আৰু তললৈ ওলাব মানে ন এইবোৰ কয়লা নহয় এতিয়া এই কয়লা ওপৰত যিটো এনেই পাথৰ টাইপত থাকে যে সেইটো অঁ কয়লাটো হ'ল অৰিজিনেল কয়লা কোনটো এইটো অৰিজিনেল কয়লাটো চাই লওক এইটোৱে হয় অৰিজিনেল কয়লাত পাই গ'লহি দেই ৱাহ ইয়াত চুপাৰ কয়লা চাই লওক এইবাৰ কয়লা এয়াই হৈছে কয়লা তো এতিয়া আপোনালোকক অলপ দেখুৱালোঁ এতিয়া যাওঁ আগত আৰু আছে এনেকুৱা তলৰ পৰা ওপৰলৈ উঠি আহিলোঁ তো এইফালে চাই লওক ইমান ডাঙৰ পাহাৰ খান্দি তলত একেবাৰে কয়লা লোৱাটো কম কথা নহয় লগা বহুত কষ্ট সেইফালে পূৰা ধক ধক কৰি আছে সেইটো মানে কি পাথৰটো ভাঙিছে নেকি এই যে JCB যিটো নেকি এইটো কি মেচিন বুলি কয় নামটো মানে ফকলেনে ভাঙিছে ভাঙিছে ভাইব্ৰেশ্যন দি পিনে আপোনালোকে দেখিছে কেতিয়াবা সেইটো মানে পাথৰটো ভাঙি সেই পাথৰটো ভাঙি এই দেখিছে সেইখনে জুম কৰি দিছোঁ আপোনালোকৰ পাথৰটো ভাঙি মানে গৈ আছে তলত আৰু খান্দি গৈ যাব মানে আৰু বহুত খান্দিবলৈ আছে হয়নে ষ্টেপ বনাবলৈ আছে তো আকৌ এইফালে উঠিব লাগিব এইফালে আৰু দেখুৱাম বলক ইয়াত কাম কৰিলে মুঠতে বগা হৈ থাকিবলগীয়া ইয়াত কাম কৰিলে বগা হৈ থাকিব ন বগা মানে কিমান ধূলি চাই লওক এইফালে পৰা ধুয়ে দিছোঁ এয়া ধূলি ৰাস্তাত আহোঁতেতো মোৰ ধূলি পোট খাই অৱস্থা নাই पैसा के लिए सब कुछ करना पड़ेगा পেচা গেলি না এয়া আপোনালোককো দেখিছে ইমান কষ্ট কৰি দেখুৱাইছোঁ যদি কোনোবা ভিডিঅ'টো চাই আছে যদিও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব কেতিয়াবা এনেকুৱা ধৰণৰ আৰু ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম সেয়া আৰু তো ব'লক তো এতিয়া মই ভাত পানী খাই ৰেডি কিন্তু এইকেইজনে খাই আছে এই দাদা হয় আপুনি ইয়াত কি দাম্পাৰ চলায় দাম্পাৰ ন আমাৰ এইটো নগা নাগালেণ্ডত নগা বুলি কৈছোঁ বেলেগ নগা শুনিলে দিগদাৰ আছে ভাতটো আপোনালোকে খাই লওক ভালকৈ আৰু ঘৰটোতো ক'ত কৈছিলে নিষ্কালৈ গা ন অঁ এইজন মানে ইয়াত আহি লগ পাইছোঁ তেওঁ মানে মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় আগতে চিনি নাপাওঁ কিন্তু এতিয়াহে চিনা পৰিচয় হৈছে মানে আৰু এয়াই আৰু লগে ভাগে ময়ো ভাত এসাঁজ খালোঁ ভালো লাগিলে পাহাৰৰ ভাত তো গাইজ এতিয়া সেই ওপৰলৈ যাম আপোনালোকে যে কৈছিলোঁ যে যেতিয়া কয়লা খান্দি থাকে
কয়লাটো পাবৰ কাৰণে যিবিলাক মাটি খান্দি থাকেতো সেইখিনি দাম পাই তেতিয়া আনি ওপৰত ৰাখে। সেই তলত খান্দি আছে, মইতো অলপ ওপৰলৈ আহিলোঁ, এই তলত খান্দি থাকে, তলৰ পৰা আনি দাম পাই যিহেতু ওপৰত উঠায়, সেইকাৰণে কৈছে নগাই মোক এই ওপৰত অলপ দেখুৱাওঁ বুলি কৈছে। ওপৰত মানে ভিউটো বহুত ধুনীয়া আহে বুলি কৈছে ন? হে মজা আহে ন? সেইকাৰণে চাবলৈ আহিলোঁ। এইফালে এটা মাইন্স আছে পুৱা ইয়াৰ পৰা ভিউটো দেখাইছে আপোনালোক। এইটো এটা মাইন্স হয়, এইফালেও এটা মাইন্স আছে বাৰু, এইফালে মুঠতে যেনি আছে ন? সেইফালেও এটা আছে। মজা ভিউ। মই অলপ জুম কৰি দিছোঁ সৌ আগলৈ, সেয়া দেখিছে, অলপ জুম কৰি দিছোঁ। কেনেকুৱা আহে নাজানো বাৰু এইবিলাক মাইন্স। ইয়াত চব মানে কয়লাই ন? ইয়াত মানে অকল কয়লা মানে পইচা মানে এক টিপতটো কমেও কিমান মান যায়? 2 লাখ টকামান পায়। এক টিপত দাম পা গ'লে সিমান মান পাই যায় ন? মানে চব মানে কি ক'ব আৰু কষ্ট আছে যিহেতু। এয়া দেখিছেনে খোজকাঢ়িছোঁ, চাই লওক ধূলি, ভৰিটো চাই লওক। ভৰি নোধোৱা, অসমত গৈহে ভৰি ধুম আৰু টিপটপকৈ। এতিয়া মানে কি হ'ল, এইফালে উঠি যাব লাগিব নেকি? এনেকৈ ঘূৰি যিহেতু পাহাৰত ডাইৰেক্ট উঠিব দিগদাৰ হৈ যায়, ঘূৰি উঠিব লাগিব। এই তলৰ পৰা আহি এই মেইন পইণ্টটো পাইছোঁ, এই ওখ। ইয়াৰ পৰা এটা ভিউ বৰ ধুনীয়া হ'ব দেই। এইটো চাওক, ভিউটো চাওক। সেইফালে কয়লা। এইয়া নাগিনী, এইয়া নাগিনী, জুম কৰি দিওঁ ন? এইয়া নাগিনী আহি আছে। বুটলিবলৈ আহে, এই কয়লা বুটলিবলৈ আহে নি সিহঁতি? এইবিলাকে মানে কয়লা বুটলিবলৈ আহে। কয়লাবোৰ সিহঁতি কি কৰে? এইবোৰ গোটাইছে। কয়লাবোৰ কি কৰে সিহঁতি? ইয়াত গোটাই বিকে মানে এইটো ফ্ৰীকৈ লয় নেকি? নে মালিকৰ পৰা কিনি নানে? ইয়াত মিছ আহে না? মিছ হোৱাৰ মানে বুটলি গোটাই আহে সিহঁতি। মানে সেইটো এটা জীৱিকা মানে ক'বলৈ গ'লে সিহঁতৰ সেনেকৈ খাটিব, পইচা ইনকাম হয় নাই? এয়াই হৈছে কয়লা। এইটো কয়লা ষ্টক কৰে, এইটো ডিপু বুলি, অস্থায়ী ডিপু বুলি ক'ব লাগিব। এইটো অস্থায়ী ডিপু, কাৰণ মানে ইয়াতে তলৰ পৰা আনি ইয়াত ৰাখিছে, আৰু ইয়াৰ পৰা অসমৰ বাহিৰত যিটো নেকি তেওঁলোকৰ কয়লা থকা ঠাই ডিপু হয়, সেইটো অলপ ডাঙৰ হয়। ইয়াত মানে নি থাকে কাৰণে বেছি এতিয়া বৰ্তমান নাই। আৰু এইবিলাকে কয়লা মানে কি হ'ল, এইবিলাক বহুত পাৰ্মিশ্যন লৈ মানে কৰিবলগীয়া হয়, যিহেতু কয়লা বস্তুটো মানে ঘপককৈ আপোনালোকক দেখুৱাব নোৱাৰি, মানে এনে ছ'চিয়েল মিডিয়াত আনিব নোৱাৰি মানে এইবিলাক কথা। মই দাদাজনক সুধি ল'লোঁ, মালিকজনক সুধি ল'লোঁ যে এই কয়লা য'ত নেকি খান্দি আছে যে, তেওঁ সুধি ল'লোঁ, তেওঁ পাৰ্মিশ্যন লৈ ল'লোঁ। পাৰ্মিশ্যন লোৱাৰ পিছত তেওঁ ক'লে যে হ'ব পাৰিবা কৰা, খালি আৰু চাই চিতি আৰু চব বস্তু মানে একচুৱেলি দেখুওৱা কথা নহয়। সেইকাৰণে কৰিলোঁ, আপোনালোকক মানে কি যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। হয়তো আপোনালোকে কেতিয়াবা এনেকুৱা ধৰণৰ দেখা নাই, আৰু যিহেতু অসমৰ পৰা নাগালেণ্ডৰ বেছি দূৰত নাই বাৰু, কেতিয়াবা চাওঁ বুলি ক'লে আহিব পাৰিব আপোনালোকে। কিন্তু ইয়ালৈ আহিবলৈ হ'লে বহুত কষ্ট দেই, বহুত কষ্ট। মই নেপামহি বুলি ভাবিছিলোঁ। যি কি নহওক, আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি যি পাৰে কৰি দিব। আৰু আজিলৈ তেনেহ'লে ধন্যবাদ। জয় আই অসম।